শিৱসাগৰৰ বাণিজ্য মেলা। এইটো কি এৰিয়া? এইটো বুজি পোৱা নাই। ইয়াত ৰ'ব নেকি? ভিন্ন ভিন্ন প্ৰকাৰ কে মাছ। আৰু এইখিনি কাইলৈ হ'লেই দেখোন। ফিটিং কেনেকৈ কৰিব? এইখন হৈছে চকৰি। এতিয়া বনাই আছে এইফালে একদম বহা চিটবিলাক চব। এখন গেটখন চাগে সোমাই অহা চব বনাই আছে, লগে বনাই আছে। এখন সেই মাথা ঘূৰোৱা তলৰ চকৰিখন এখন, আৰু এইখন ডাঙৰখন তেওঁলোকে বনাই আছে। উঠিব লাগিব ইয়াতেই, এইবিলাক চকীবিলাক বহিবৰ কাৰণে। মস্ত দেখিছে নাই? আৰু সিফালে আছে পিছফালে কিবা কিবি। আমি হিন্দীত কথা পাতি আছে ছাৰে। পিছফালে যাবগৈ নোৱাৰি না চাগে ন? পিছফালে কি আছে? যাবলৈ দিব কি আছে? এনেই ঘূৰি ফুৰিছে নাই? বনাই আছে ন? নাই এটা অলপ কচিব লাগে ন পুৰা। সেইখন ট্ৰেইনখন, তাত ট্ৰেইনখন চলিব ন? সেইখন ট্ৰেইনৰ হয়। এখন মাথা গোৱা চকৰি। আমাৰ ঠিকাদাৰ চাইডত আহিছে, ডিউটি চাই আছে কোনে কি কৰিছে। এইখনে আৰু গতিকে লাইটিং চাইটিং লাগিব আৰু বেৰ এটা হ'ব, তেতিয়া ভাল লাগিব। পাৰ্টছবিলাক নি আছে চব, দিছে নাই কেনেকৈ? বৰ ডাঙৰ লাগিছে দেই তলৰ পৰা। এইবাৰ কি ইয়াৰ পৰা উঠি যাব লাগিব নেকি? এইফালৰ পৰা উঠি যাব লাগিব নেকি এইবাৰ? ভাড়াত আনি আছে এটা এটাকৈ চব। তাৰপৰা তাত চকীবিলাকত ফিটিং কৰিবগৈ বহিবৰ কাৰণে। ৰজা এখন যেন লাগিছে। যাংগা ভেচলিন গোটেই শিৱসাগৰখনত যেন সকাম এখন হ'ল। এইখন ডাঙৰ ডাঙৰ কেৰাহীবিলাক ৰ'দত দি থোৱা লাগি আহিছে। ভিন্ন ভিন্ন প্ৰকাৰ কে গাড়ী। না হোৱা নহয় এতিয়া। ৰাতিকে উঠিবি আকৌ। ই উঠিবলৈ গ'লেই বৰ কিবা এটা ন দেই। ইয়াত উঠি ভাল লাগিব ন? এইফালে ৰাইজ আপোনালোকে আহিব পাৰে দেই। কেচিয়াৰ সোমালে আমাৰ দাদা কেইটকা? 20 টকা। 20 টকা এইবাৰ সস্তা হৈ গ'ল যে। সস্তা হৈ গ'ল এইবাৰ সস্তা হৈছে। এইবাৰ দাম আছিলে নহয়? এইবাৰ দাম আছিলে, এইবাৰ সস্তাত দি দিছোঁ। মানে মহাশিৱৰাত্ৰি বা 5 দিনীয়া নহয় জানো শিৱসাগৰ? সেইকাৰণে সস্তা কৰি দিলোঁ। আহি যাব। হয় নি? 20 টকা। ঠিক আছে দেই। 20 টকা। এইবাৰ ভাল লাগিলে তেতিয়াহ'লে। এইবাৰ 80 টকাকৈ দিলোঁ, ভালে হ'ল। উঠি যাবা নি ওপৰলৈ? এতিয়া নালাগে নেকি? এতিয়া ভাল নালাগিব নহয় এনেই মিহিকেনে। কোনটো চিটত বহিব আপোনালোকে চাই লওক। ওপৰৰ পৰা দেখুৱাই দিছোঁ হ'ব। এইখন চক পূৰা একদম মজাকৈ সজাই থৈছে। এইখন এনেকুৱা হ'ব, এনেকুৱা হ'ব। যাওঁগৈ।